যোৱা কেইদিনমান আগত বিশেষ আমাৰ পশ্চিম কাৰ্বি আংলঙৰ নতুন ডিষ্ট্ৰিক্ট হোৱাৰ বাবে জিলা মানে হস্পিটালৰ কাৰণে কেইটামান নতুন পোষ্ট চেংচন হৈছে। সেইটো আমি এই পোষ্টটো নতুন জিলাৰ বাবে যিটো মেডিকেলত 3rd গ্ৰেড আৰু 4th গ্ৰেড তেনেধৰণৰ পোষ্ট আছিলে, কিন্তু এডভাৰটাইজমেণ্টটো দিছে গুৱাহাটীৰ পৰা। গতিকে সেইটো আমি কংগ্ৰেছ ফালৰ পৰা এইটো ক'ব বিচাৰিছোঁ যে এই 3rd গ্ৰেড 4th গ্ৰেড আৰু তেনেধৰণৰ ঝাৰু মাৰা চাকৰিৰ কাৰণে যে আমি জনাত এইটো কাৰ্বি আংলং ইমান দিনৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি দি আহি আছে কংগ্ৰেছৰ আমোলত। কিন্তু বৰ্তমান এই বিজেপি হিমন্ত বিশ্ব আৰু এই কেইজনমান কাৰ্বি আংলঙৰ যিবিলাক কাউন্সিলৰ বহা লালু পঞ্জু লিডাৰসকলে এটা জ্ঞান কাণ্ডহীনভাৱে এনেধৰণৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পোষ্ট নিচিনা গুৱাহাটীৰ পৰা নিচিনা এডভাৰটাইজমেণ্ট দিবলৈ পাইছে। সেইটো আমি কংগ্ৰেছৰ পৰা ঘোৰ আপত্তি জনাইছোঁ। গতিকে এনেকুৱা যেন লাগিছে যে বৰ্তমান কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিটো বৰ্তমান CMEM কাউন্সিলত বহি থকাটো যেন এটা চৌকীদাৰে খালি বহিবলৈ দিছে তেনেকুৱা যেন লাগি আছে। সিহঁতে ফাইলটোৱে চুব নাপায়, ফাইলটো খালি একো লিখিব নোৱাৰে। সিহঁতে ফাইলটো ইফালে ইফালে ইটো টেবুলৰ পৰা সেইটো টেবুলত লোৱা কিমানে সিহঁতৰ কামটো। গতিকে তাত ফাইলত কোনো 4th গ্ৰেড আৰু 3rd গ্ৰেড চাকৰিলৈকে দিয়া এটা অধিকাৰলৈকে উঠাই দিছে। সেইটো টোটেলি MOS বা মাও এগ্ৰিমৰ মতেও বিৰোধী। গতিকে ইয়াৰ কংগ্ৰেছৰ আমোলত এনেকৈ 3rd গ্ৰেড 4th গ্ৰেড বাহিৰেও 2nd গ্ৰেডলৈকে আমি জনাত কংগ্ৰেছ আমোলত অশোক তেৰণ EM আছিলে, তেনে আমোলতো তেখেতে নিজে ইয়াত অট'নমাছ কাউন্সিলে এপইণ্টমেণ্ট দিয়া হৈছে। কিন্তু এই কেইজনমান মেডিকেল লোৱা কিমানে সিহঁতৰ কামটো। গতিকে তাত ফাইলত কোনো 4th গ্ৰেড আৰু 3rd গ্ৰেড চাকৰিলৈকে দিয়া এটা অধিকাৰলৈকে উঠাই দিছে। সেইটো টোটেলি MOS বা মাও এগ্ৰিমৰ মতেও বিৰোধী। গতিকে ইয়াৰ কংগ্ৰেছৰ আমোলত এনেকৈ 3rd গ্ৰেড 4th গ্ৰেড বাহিৰেও 2nd গ্ৰেডলৈকে আমি জনাত কংগ্ৰেছ আমোলত অশোক তেৰণ EM আছিলে, তেনে আমোলতো তেখেতে নিজে ইয়াত অট'নমাছ কাউন্সিলে এপইণ্টমেণ্ট দিয়া হৈছে। কিন্তু এই কেইজনমান মেডিকেল মিনিষ্টাৰ হিমন্ত বিশ্ব আৰু এই কাৰ্বি আংলঙৰ কেইজনমান লিডাৰে এটা কাৰ্বি আংলঙৰ যিটো 6th শিডিউলৰ পাৱাৰটো এতিয়া হেৰাবলৈ বিচিবলৈ গুৱাহাটীত বিক্ৰী কৰি আছে। এনেধৰণৰ এটা আমি এই কংগ্ৰেছৰ ফালৰ পৰা সেইটো এটা আমি আপত্তি জনাইছোঁ। এটলিষ্ট এনেধৰণৰ এই সৰু সৰু পোষ্টৰবিলাক ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলতে ইয়াতে ইণ্টাৰভিউ হ'ব লাগে, ইয়াতে CM বা EM মেডিকেল EMে দিব লাগিছিল সেই এপইণ্টমেণ্টটো। গতিকে এতিয়া যিটো দেখা গৈছে যে চৌকীদাৰৰ নিচিনা এতিয়া কাউন্সিলত এটা বহিবলৈ দি আছে, এনেধৰণ লাগি আছে। গতিকে সেইটো আমি আপত্তি জনাইছোঁ। তেনেধৰণৰ এই হিমন্ত বিশ্ব শৰ্মা এই বৰ্তমান বিজেপি চৰকাৰ বাৰে বাৰে এই কাৰ্বি আংলঙৰ 6th শিডিউলৰ যিটো শক্তি, যিটো ইয়াৰ ক্ষমতা পাৱাৰ আছে সেইটো ধ্বংস কৰিবলৈ আপুনি বাৰে বাৰে এনেধৰণৰ ষড়যন্ত্ৰ কৰি আছে কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ ওপৰত। গতিকে আপুনি ইয়াৰ এই এনেধৰণৰ কাৰ্যৰ পৰা আপুনি হিমন্ত বিশ্বই মানে বিৰত থকাটো ভাল। ইতিমধ্যে যি নিযুক্তি প্ৰদান কৰা হৈছে তাত থলুৱা লোক বঞ্চিত হৈছে নেকি, যিটো আপুনি চিকিৎসাৰ ক্ষেত্ৰত কৈছে চিকিৎসা বিভাগৰ? বৰ্তমান যিটো ইয়াত এডভাৰটাইজমেণ্টে হৈছে, আচলতে এডভাৰটাইজমেণ্ট হৈছে আমাৰ নতুন ডিষ্ট্ৰিক্টৰ কাৰণে এতিয়া ইণ্টাৰভিউ হ'ব, কিন্তু গুৱাহাটীৰ পৰা মাতা হৈছে। কিন্তু যি ইণ্টাৰভিউ যি হেৰি কৰা হৈছে সেয়া গুৱাহাটীৰ পৰা দিছে, গুৱাহাটীৰ পৰা হৈছে। আৰু বিশেষকৈ
বঞ্চিতটো যোৱাবাৰ মেডিকেল কলেজত কিন্তু বঞ্চিত হৈছে তাত মেডিকেল কলেজত যিটো এপইণ্টমেণ্ট এইটো থলুৱাসকলৰ ইয়াত যিবিলাক কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বসবাস কৰা এইবিলাকৰ মানুহ বঞ্চিত হৈছে কাৰণ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড লাগিলে পোৱা যোনেই নাপাওক কিন্তু ইয়াৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ইয়াৰ এপইণ্টমেণ্টটো দিব লাগিছিল দিয়াৰ আমি আপত্তি নাৰাখোঁ য'ত যেনেকুৱা মানুহে দিয়ক য'ত যেনেকুৱা ডিষ্ট্ৰিক্ট মানুহ দিয়ক আমি আপত্তি নাই কিন্তু আপত্তিটো হৈছে তাত সিহঁতে ষ্টেটৰ পৰা দিছে এই এনেধৰণৰ আমি আপত্তি